ডিয়াৰ ষ্টুডেণ্ট তো কেনে সকলে আশা কৰো সকলে ভালে আছে। আজি মই তোমালোকৰ কাৰণে ভিডিও লৈ আহিছোঁ। ক্লাছ 10 যেটো গণিত আছে তাৰ এক্সাৰসাইজ 3.3 তো ইয়াত কি দিয়া আছে প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণ জোৰবোৰ সমাধান কৰা। তো আজি মই এইটো কৰি দেখা ইয়াৰ আগৰ ভিডিওত মই কৰিছো। তো আজি মানে এক্সাৰসাইজ কৰিম। তো এক্সাৰসাইজৰ এইটো কৰাৰ কাৰণে মই কি কৰিছো এক নম্বৰটো ইয়াত লিখি লৈছো। এটা এক নম্বৰ দিয়া আছে এক্সাৰসাইজ কিমান 3.3 ইয়াত যাই চাব পাৰে কিতাপৰ লগত মিলাই ল'ব পাৰে। তো ইয়াৰ কাৰণে প্ৰথমে কি কৰিব লাগিব নাম্বাৰিং কৰিব লাগিব এক নম্বৰ আৰু ইয়াত 2 নম্বৰ। তো ইয়াৰ কাৰণে মই প্ৰথমে 2 নম্বৰটো লম। 2 নম্বৰটোত কি দিয়া আছে x - y = 4 যদি এইটো মই সিম্পলিফাই কৰোতে কি হ'ব x তো এইফালে থাকিব = 4 সমান চিহ্নৰ বাওঁফালে মাইনাস হলে সোঁফালে গলে কি হ'ব প্লাস y এইটো 3 নম্বৰ দিছো। তো এতিয়া x ৰ মানটো আমি কি কৰিম 1 নম্বৰত বহাই দিম। 1 নম্বৰত বহালে কি হ'ব 1 নম্বৰত কি দিয়া আছে x + y = 14 x + y = 14 দিয়া আছে। তো এতিয়া মই কি কৰিম ইয়াত যে আমাৰ x ৰ মানটো যে বাহিৰ আছে এইটো x ৰ ঠাইত বহাই দিম। x ৰ ঠাইত কি হ'ব 4 + y ইয়াত আছে কি +y = 14 ঠিক আছে। তো ইয়াত কি হ'ব y + y কি হ'ব 2y ইকুৱেল ইয়াত আছে 14 আৰু 4 তো বাওঁফালে আছে কি প্লাস তো হপালে কি হ'ব মাইনাস হ'ব। তো এইটো মই তো সমাধান কৰো তেনে লিখি হ'ব 2y = 14 ৰ পৰা 4 গলে কিমান থাকিব 10 এতেকে y = কিমান হ'ব 10 বাই সমান চিহ্নৰ বাওঁফালে পূৰণ হৈ আছে তো হপালে কি হ'ব হৰণ হ'ব ইয়াত হ'ব 2 y = 5 তো আমি ইয়াত কি পালো y ৰ মান 5 পালো। তো y ৰ মান আমি এতিয়া এই 3 নম্বৰত বহাই দিম। 3 নম্বৰত বহালে x ৰ মানটো পাম। তো 3 নম্বৰত কি দিয়া আছে x = 4 + y x = 4 + y ৰ মান কিমান দিয়া আছে 5 ইকুৱেল হ'ব কিমান 9 এতেকে x = 9 এতেকে আমি কি পালো x ৰ মান 9 y ৰ মান 5 এতেকে x = কিমান পাইছো 9 আৰু y = কিমান পাইছো 5। তো আশা কৰো তোমালোকে ভিডিওটো বুজি পাইছা অংকটো বুজি পাইছা। তো এই ধৰণৰ অংক মই এই চেনেলত আপলোড কৰি থাকো। তো তোমালোকৰ যদি অলপ সুবিধা হয় তো চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল লাগে ভিডিও চাব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ইয়াৰ পিছত মই 3.3 এক্সাৰসাইজৰ গোটেইখিনি অংক কৰি দিম ইয়াৰ পিছৰ ভিডিওত। তো আজিৰ কাৰণে এইখিনি।